গাইছো বা শুনি পুৰা ভাল লাগি গৈছে বা আরে ভাই বিহু পাইছেহি না গানটো গাব লাগিবই হৈ থাক তেন্তে মই এটা গান গাই দিওঁ হেকি দে পিঠিটো হেকি দে কালি মই চুলাই খালো পুলিচৰ ধুলাই পালো আজি মই বিখালী হলো হেকি দে পিঠিটো হেকি দে বাৰীৰে চুৰা পাত একচা আনিল তাৰ লগত অঙঠাও মিহলি কৰিল লাহে লাহে হেকি দে মোৰ পিঠি তই লাহে লাহে হেকি দে মোৰ পিঠি তই কি গান গাইছ কচু তই চুলাই খালি নেকি চুলাই খোৱা নাই মই গান গাইছো গান আৰে তই নুবুজিবি আগতে মই যেতিয়া গান গাওঁ গোটেই অসমৰ চুকে কোণে বুঢ়া বুঢ়ী ডেকা ডেকি ছোৱালী গাভৰু চব এনেকা নাচে কঁকাল ভাঙি ভাঙি এনেকা নাচে মানে আৰু শুই যায় ভাগৰি যায় পৰি যায় আৰু পৰাৰ পিছত যিটো তলত দাগিন দাস মাৰে ইচ নকবি আৰু মোৰ কথা মই পপুলাৰ গোটেই উজনি অসমত পপুলাৰ ভাই তই নাজানো মনে মনে থাকা ছাৰ আহিছে নমস্কাৰ ভালে আছা ন তোমালোকে হয় ছাৰ ভাল ভাল আছো আৰু তোমালোকৰ আশীৰ্বাদত ক্লাছ ষ্টাৰ্ট হোৱা আগতে কোৱাচোন কচু তুমি আজি ঘৰৰ পৰা আহোঁতে কি খাই আহিছা মন এইটোনো কি বস্তু হয় কচু অকৰা ঐ সেয়া মন নহয় মমহে সেয়া তেৰিকতে মানুহ কিন্তু মাৰি দিবি দেই তাৰ পাছত কচু তই কচোন আজি তই ঘৰৰ পৰা আহোঁতে কি খাই আহিছ চাও হা কি চাও মানে চাও তোক মই খোৱাহে বস্তু সুধিছো কি উঠনি পা চাও কৈ আছ কি খালি সেইটো কৰা এই যে ছাৰ দীঘলকে পেলু নিচিনাকে যে থাকে তাকে আকৌ চাও চাওমিন খাই আহিছ সেয়ানো ভালকে নকনো কিয় বোপা এতিয়া আৰু তহঁতক এইবিলাক সুধি মোৰ মাথাটো গৰম কৰি নলওঁ এতিয়া তহঁতি পঢ়াত মনোযোগ দে দেই আজি মই তহঁতক সকলোকে বাক্য ৰচনা কৰিবলৈ দিম তহঁতি সকলোৱে মোক বাক্য ৰচনা কৰি শুনাবি হ'ব বাৰু ফাৰ্ষ্ট আলু তই কচোন খাই পাত ফলা বাক্য ৰচনা কৰি শুনা মোক খাই পাত ফলা ন ছাৰ এই খাই পাত ফলা মানুহক কাঁহৰ কাঁহীত ভাত দিব লাগে যাতে খাই কেনে ফালিবই নোৱাৰে পাতত দিলেতো ছাৰ ফালি পেলাব সেইকাৰণে মই ভাবো কাঁহৰ কাঁহীত ভাত দিব লাগে মূৰ্খ কোনে তোক এনেকে বাক্য ৰচনা কৰিব শিকালে কাটুককে মাৰি মাথাৰ ওপৰত মনা এটা বহাই দিম গম পাবি বাপেকে নেক্সট কচু তই এটা কৈ শুনাচোন হাত দীঘল বাক্য ৰচনা ন ছাৰ হাত দীঘল মানুহ ছাৰ হাত দীঘল মানুহক দীঘল চোলা লাগিব দীঘল চোলা ছাৰ ছুটি মানুহকতো সৰু চোলাই হৈ যাব কিন্তু হাত দীঘল মানুহক ছাৰ দীঘল চোলা লাগিব দীঘল চোলা কি বকি আছ আবুল তবুল তহঁতি কিতা মাথাত গোবৰ আছে নেকি তহঁতৰ হা দেখা নাই ছোৱালীকেইজন উঠনি পাই ইমান ধুনীয়াকে বহি আছে চা সিহঁতৰ পৰা শিকিলো কেনেকে কয় পৰি তুমিয়ে কোৱাচোন আকাশত চাং পতা ছাৰ আপোনাক মই কথা এটা কম বেয়া নাপাব আকাশত চাং পাতিব নোৱাৰে আকাশত আজিলৈকে কোনো চাং পাতি পোৱাই নাই মই আজিলৈকে আকাশত চাং পতা দেখাই নাই কেনেকে ছাৰ বাক্য ৰচনা কৰি শুনাম কওকচোন আপোনাক হে ৰ গৰু চব
আকাশত চাং পতা মানে সেই বাঁহৰ চাংখন আকাশত পাতিবলৈ কোৱা নাই নহয়। আকাশত চাং পতা মানে ডাঙৰ সপোন দেখা, ডাঙৰ আশা কৰা। তহঁতি মোক মাৰি পেলাবি এইখিনি কথাকে শুনিবলৈ মই ইমান দিনে জীয়াই আছিলো। এইবাৰ কিন্তু মই আৰু এটা প্ৰশ্ন সুধিছো, যোনে জানো সিয়ে উত্তৰ দিবি ফাৰ্ষ্ট। হ'ব ছাৰ। ঠিক আছে বাৰু, কোৱাচোন কোৱা, এটুকুৰা ৰঙা ইটা এক বাল্টিং পানী দিলে এই ছাৰ ৰঙা ইটা টুকুৰা পানীখিনি দিলে পানীখিনি ৰং ৰঙা হৈ যাব আকৌ। ঐ মূৰ্খ, একেবাৰে কান্তলীয়া স্বৰত কাণ চান ৰঙা হৈ যাব বাপেকে। প্ৰশ্নটোতো উত্তৰ ভালকে শুনি ল। প্ৰশ্নটো ভালকে নুশুনাকে উত্তৰ দিবলৈ সাজুৱে চল্লা গাধ। ছাৰ কওক। শুন ভালকে এতিয়া। এটুকুৰা ৰঙা ইটা এক বাল্টিং পানীত যদি আমি দি দিওঁ তো ইটা টুকুৰা পানীখিনিত উপঙি থাকিব নে ডুবি থাকিব? ছাৰ সেইটো নেজানিবলগীয়া কথা নে? ছাৰ ইটা টুকুৰা পানীত ডুবি যাব। তই জীৱনত কিতাপ বোলা বস্তুটো পঢ়ি পাইছ জানো? গুড বয়, ভাল উত্তৰ দিছা। আৰু এটা প্ৰশ্নৰ উত্তৰ কোৱাচোন। এটা লোহাৰ খিলি পানীত দি দিলে সেই খিলিটো পানীত ডুবি যায়, কিন্তু এখন ডাঙৰ লোহাৰ নাও পানীত যদি থাকে তেন্তে নুডুবে কিয়? কোনে জানা এই প্ৰশ্নটো উত্তৰ কোৱাচোন কোৱা। ছাৰ মই পাৰিম। ঠিক আছে বাৰু, কোৱা তেন্তে। ছাৰ এয়া ভগৱানৰ লীলা, ভগৱানৰ মায়া। আমাৰ নিচিনা নৰমনিছে ছাৰ এই মায়া বুজি নাপাওঁ ছাৰ। হে প্ৰভু, কতে যে মৰো। ছাৰ আপুনি মৰো কলো মৰিব নোৱাৰে। যেতিয়া ভগৱানে আপোনাক নিব বিচাৰিব তেতিয়াহে মৰিব পাৰিব। হে বোপাহঁত, মোক ভগৱানে নিব নালাগে। আৰু তুই 1 মিনিটমান সময় যদি তহঁতৰ লগত কথা পাতি থাকো মই ইয়াতেই পগলা হৈ যাম। আজিলৈ সামৰিলো ক্লাছ, কাইলৈ লগ পাম দেই। বাকী আমাৰ টংক ছাৰ পুৰা ফায়াৰ হৈ আছে। ঘৰত কিবা লাগি আহিছে যেনে পাইছো। এইকেইজনী আছে ছাৰক গৈ লগাই দিবগে কথা, পিছত আমোদ দুটাকে দিব ছাৰে মছলা। अभी मजा आएगा ना बिरू। गाना टा गा। हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। হ'ব কচু, বই এতিয়া ঘৰ যাওঁ আৰু দেৰি নকৰো। হয় বৈ বৈ যাওঁ। ৰাস্তাত গণেশৰ দোকানত সোমাই কেনে দুটা ললিপপ লৈ ল'ম, এটা তোৰ কাৰণে এটা মোৰ কাৰণে। বৈ। আজি পইচা আনিব পাহৰি থাকিলো। আৰে ইয়াৰ চিন্তা নকৰিবি না, মই আছো তো। আৰে আলু নহ'লে কচু মিছা, কচু নহ'লে আলু মিছা, আমি দুয়ো বেষ্ট পাৰ্টনাৰ। ঠিক আছে বৈ, চিন্তা নকৰিবি। বৈ বৈ। যোৱা আগতে কথা এষাৰ ক'ব পাহৰি গৈছিলো। যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।